কৰ্দৈৰ লগত মায়ে বনাব মাছৰ জোল। আজি মাছৰ জোলখন বনাবৰ কাৰণে মায়ে প্ৰথমতে কচুখিনি বইল কৰি ল'লে, তাৰপিছত মাছখিনি ৰঙাকৈ ফ্ৰাই কৰিলে, আনহাতে কৰ্দৈখিনিও সৰু সৰুকৈ কাটি ল'লে। তেল গৰম হোৱাৰ পিছত তাতে দিলে জিৰা, জলকীয়া, হালধি, পিঁয়াজ আৰু এখিলা তেজপাত, আৰু এইখিনি ধুনীয়াকৈ ছ'টে কৰাৰ পিছত তাতে আমাৰ কাটি লোৱা কৰ্দৈখিনি দি দিলে, আৰু এইখিনি অকণমান গলালৈকে ধুনীয়াকৈ ভাজিলে। আনফালে আমাৰ কচুখিনিও সিজি গ'ল, আৰু কচুখিনি সিজি গ'ল যেতিয়া সেইটো পানীখিনিৰ সৈতে সেইখিনি কৰ্দৈখিনিৰ লগত মিলাই দিলে, আৰু এইখিনি ধুনীয়াকৈ উতল আহিবলৈ দিলে। উতল অহাৰ পিছত আমাৰ ফ্ৰাই হোৱা মাছখিনি ধুনীয়াকৈ বাকি দিলে, আৰু একেবাৰে চিম্পল আৰু সহজ আমাৰ প্ৰায় মাছৰ আঞ্জা ৰেডি হৈ গ'ল। আৰু একেবাৰে শেষত ধনিয়া কেইডালমান দি পিনি ধুনীয়াকৈ গাৰ্নিছ কৰিলে। আৰু আপোনালোকে বিশ্বাস কৰক, এবাৰ খাই চাব, এই ৰেচিপিটো আপোনালোকৰ প্ৰিয় হৈ যাব, কাৰণ মাছৰ টেঙা যোনেই ভাল পায়, কৰ্দৈৰ লগত মাছ বহুত বেছি ভাল লাগে। আৰু শেষত আমি এইখন আমাৰ আজিৰ কাঁহীখন ৰেডি কৰিলোঁ। ইয়াৰ লগতে লৈছোঁ মই ভাজি, ঘেগেৰা মাহৰ ভাজি, আৰু লগতে লৈছোঁ এটা জলফাই।